নমস্কাৰ। মই আজি এটা চাটনি বনাম। এইটো হৈছে কাচকলৰ চাটনি। কাচকলৰ চাটনি মানে ইয়াৰ বাকলিটোৰেহে মই অলপ চাটনি বনাম আৰু কেনেকৈ বনাওঁ চাই যাব। খাই খুব ধুনীয়া লাগে। আগে পিছে মই বনাইছোঁ, খাই ভাল লাগে। আপোনালোকেও বনাই চাব পাৰে। এতিয়া ধুই লোৱা কাচকলটো এয়া মই কাটি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত এই ওপৰৰ বাকলিটো আৰু এইটো উঠাই দিছোঁ। এনেকৈ এই অংশটো মই আলুৰে ভাজি দিম আৰু চব মই এনেকৈ কাটি লৈছোঁ। ইয়াত দুটা কল ল'লোঁ, কাৰণ এটা কলৰ বাকলি অলপ কম হৈ যাব, গতিকে ইয়াত দুটা কল লৈছোঁ। ইয়াক আকৌ এবাৰ মই ধুই লওঁ, ধুই দিছোঁ। চাটনিৰ লগত জ্বলা হ'লে ভাল লাগে, গতিকে মই কি কৰিছোঁ, এয়া ৰহুন ল'ম ইয়াৰে কেইফুটামান, আৰু এয়া জলকীয়া মই 3টা দিম। তাৰপিছতে আৰু এটা মই বস্তু দিম, ক'লা জিৰা। সেই জিৰাটো মই অলপ আধা ভজা কৰি ইয়াৰ লগত মিহলাই দিম। মই বাৰু দেখুৱাই যাম। এতিয়া মই এইখিনি গুচাই লওঁ, ধুনীয়াকৈ ধুই মেলি। এয়া টাৱা এখনত মই ক'লা জিৰা কেইটামান কৈছিলে নহয় দিম বুলি। এই টাৱা এখনত মই কেইটামান ক'লা জিৰা এনেকৈ শুকানে ভাজি লৈছোঁ। ইয়াত তেল দিয়া নাই। তাৰপাছত এইখিনি ল'লোঁ গোটেইখিনি, মান ধনিয়া, নহৰু, জলকীয়া আৰু কাচকলৰ বাকলি, আৰু এয়া হ'ল ক'লা জিৰা। এই গোটেইখিনি ধুনীয়াকৈ ধুই পখালি এনেকৈ ৰেডি কৰি লৈছোঁ। এয়া কাচকলৰ এইখিনি চব্জি হ'ল, দেখিছেনে বাৰু? এটা বস্তুৰে দুবিধ, এফালে ভাজি হৈ গ'ল আৰু আনফালে চাটনি বনাম। চাটনি ৰেডি হৈ গ'ল। এতিয়া ভাতৰ লগত খোৱাৰহে কথা আৰু। এয়া কানাইলি চাটনি, কাচকলৰ ভাজি, বেঙেনা ভাজি, ভাত, আৰু এয়া কবিয়ে, বিলাহীয়ে আৰু মাছে বনালোঁ। এতিয়া সুধিম চাটনিটো কেনে লাগিছে। কওক, কেনেকুৱা হৈছে খাবলৈ চাটনি? হে, ভাল হৈছে নে? ভাল লাগিছে? বাকীবিলাক ভাল হৈছে? কাচকলৰ চাটনিখন সঁচাকৈ খাই বৰ ভাল লাগিলে। তেখেতসকলেও কৈছে ভাল লগা বুলি। আগলৈকে যদি এনেকুৱা কিবা ভাল বনাব পাৰোঁ, মই আপোনালোকক দেখুৱাই যাম। যদি মোৰ ভিডিঅ'টো ভাল লাগে, আপোনালোকে মোক মৰম দিব বুলি আশা ৰাখিছোঁ। ইমানেই কৈ মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।